আজি 4 অক্টোবৰ দেওবাৰ। মই পুৱাই মাৰ্ঘেৰিটাৰ দেওবৰীয়া বজাৰলৈ গৈ এটা দৃশ্য দেখি বৰ আৱেগিক হৈ পৰিলোঁ। এগৰাকী প্ৰায় ৮০ বছৰীয়া বৃদ্ধ আইতাই মূৰত সুৰা। সুৰা হ'ল এবিধ জনজাতিৰ লোকে বস্তু কঢ়িয়াই অনা এটা পাচি। সুৰা এটা লৈ মাৰ্ঘেৰিটাৰ ৰেলৰ দলংখন পাৰ হৈ আছে। তেওঁক বৰ দুৰ্বল আৰু অসহায় যেন দেখা পাই মই আগবাঢ়ি গ'লোঁ। মই আগতে বজাৰলৈ আহিলে প্ৰায় আইতাগৰাকীক দেখোঁ, কিন্তু মাজতে বহুত দিন দেখা নাছিলোঁ। মই তেওঁৰ মূৰত থকা সুৰাটোৰ পৰা বস্তা এটা উলিয়াই তেওঁক দলংখন পাৰ কৰি দিয়াত সহায় কৰিলোঁ আৰু তেওঁ যি ঠাইত বজাৰত বহে সেই ঠাইলৈকে আগবঢ়াই দিলোঁ। সুৰাটোৰ তলত আছিল শিলিখা, টেঙা, মধুৰিআম আৰু বেগটোত আছিল কচু, ঢেকীয়া ইত্যাদি। মই তেওঁক সুধিলোঁ, আপুনি ইমান বয়স হোৱাৰ পিছতো কিয়নো বজাৰলৈ আহিব লাগে? তেওঁ ক'লে, মোৰ দৰৱ খাবলৈ পইচা নাই, সেই কাৰণে আহিছোঁ বুলি ক'লে। কি হৈছে বুলি সোধাত তেওঁ ক'লে, মোৰ গেষ্ট্ৰিক হৈছিল বুলি ক'লে। তেওঁ ক'লে লগতে, মই বহুত দিন চিকিৎসালয়ত থকাৰ কাৰণে মোৰ বোৱাৰীৰ প্ৰায় 1 লাখ টকামান খৰচ হ'ল। কথাষাৰ শুনি মই বৰ দুখ পালোঁ। মই ভাবিলোঁ, এতিয়া দেশত লগতে ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ চলি আছে, য'ত জনতা শব্দটোৱে জনসাধাৰণক বুজায়। কিন্তু মোৰ প্ৰশ্ন, তাৰ ভিতৰত সাধাৰণ জনগণ অন্তৰ্ভুক্ত নহয় নেকি? নে কেৱল নিৰ্বাচনৰ সময়তহে তেওঁলোকৰ প্ৰয়োজন? অসমৰ বহুতো মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ। চৰকাৰে কেৱল এটকীয়া চাউল দিয়ে দায়িত্ব সামৰিলে হ'ব জানো? বিনামূলীয়া স্বাস্থ্য সেৱা, বিনামূলীয়া খোৱাপানী, বিনামূলীয়া শিক্ষা ব্যৱস্থা, 24 ঘণ্টীয়া বিজুলী-বাতিৰ ব্যৱস্থা ক'ত গ'ল? শিক্ষা ব্যৱস্থাৰ কথা ক'বলৈ নাযাওঁ। মাৰ্ঘেৰিটা সমষ্টিত সৰু-ডাঙৰ বহুতো চিকিৎসালয় আছে। তাৰ ভিতৰত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়, য'ত 100ৰো অধিক বিচনাৰ ব্যৱস্থা আছে। কিন্তু বিনামূলীয়া চিকিৎসা সেৱা কেৱল নামতহে। কাৰণ চিকিৎসকে যদি 5 বিধ দৰৱৰ নাম লিখি দিয়ে, তাত মাত্ৰ 2 বিধহে পোৱা যায়। দৰৱৰ যিহে দাম, সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে কিনি খোৱাটো সম্ভৱ নহয়। আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা মাৰ্ঘেৰিটা সমষ্টিত সততে দেখিবলৈ পোৱা নাযায়। 1-2খন গাঁৱতহে দেখিবলৈ পাইছোঁ। বিজুলীৰ কথানো কিনো ক'ম, মই এইখিনি লিখি থকাৰ সময়তো বিজুলীৰ ব্যৱস্থা নায়েই। এতিয়া মোৰ প্ৰশ্ন, উত্তৰ-পূব ভাৰতৰ আটাইতকৈ চতুৰ বিচক্ষণ ৰাজনীতিবিদ বুলি জনাজাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2008 চনত যেতিয়া মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰিবলৈ আহিছিল, তাৰ আগৰ পৰাই তেওঁ স্বাস্থ্য মন্ত্ৰী হৈয়ে আছে। কিন্তু তেওঁৰ বিভাগত যে এই অৱস্থা কিয়? যদি তেওঁ ভাল কাম কৰি আছে, যদি তলৰখিনিয়ে কিবা বেয়া কৰিছে, তেন্তে কিয় ব্যৱস্থা নলয় তেওঁ? যদি তেওঁ ভাল কাম কৰি আছে, দলৰ তলৰখিনিয়ে যদি বেয়া কাম কৰি আছে, তেনেহ'লে তেওঁ কিয় ব্যৱস্থা নলয়? নে অহাবাৰ নিৰ্বাচনত হাৰিম বুলি কিবা ভয় খায় নেকি তেওঁ? এষাৰ কথা আছে নহয়, গুৰি ভালে আগ ভাল বুলি। গুৰিতে কিবা বেকা নেকি বাৰু? মই জনাত মাৰ্ঘেৰিটা সমষ্টিৰ আটাইতকৈ ধনী ব্যক্তি বৰ্তমান মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া। তেওঁ ইচ্ছা কৰিলে ওপৰত উল্লেখ কৰা হাজাৰজনী আইতাক তেওঁ ঔষধৰ খৰচ বহন কৰিব পাৰে। হয়তো সেই আইতা গৰাকীক দেখা নাপায়, কাৰণ তেওঁনো ৰেলৰ দলঙৰ ওপৰেদি কিয় খোজকাঢ়ি যাব? কিন্তু যিহেতু 2016 চনত যেতিয়া প্ৰথম বিজেপিৰ হৈ তেওঁ নিৰ্বাচন খেলিছিল, সেই সময়ত অসম চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াতকৈ প্ৰায় 28,000 ভোটৰ বেছিকৈ পাই তেওঁ জয় হৈছিল গণতন্ত্ৰত। এই গণতন্ত্ৰত ই এটা ডাঙৰ জয়।
ইমান ভোটত জিকিবলৈ হ'লে বৰ্তমান দলৰ সৰু বৰ নেতা কৰ্মী থাকিব লাগিব। তেওঁলোকৰ চকুত নপৰেনে বাৰু তেনেকুৱা দুৰ্ভগীয়া আইতা? আৰু বিৰোধীৰ অৱস্থাও ইমান বেয়া নহয়। অসমত ইমান দল সংগঠন আছে, তাৰ সকলো দল সংগঠনে নেতাকৰ্মী মাৰ্ঘেৰিটাত আছে। আৰু মাৰ্ঘেৰিটাত বহুতো ডাঙৰ ডাঙৰ কয়লা ব্যৱসায়ীও আছে। তেওঁলোকেতো টকা খৰচ কৰিবলৈ ঠাই নাপায় চাগে। তেওঁলোকে সকলোবোৰে কিয় চকু মুদা খুলি? তেওঁলোকে কিয় বজাৰলৈ গ'লে কচু ঢেকীয়া বিক্ৰী কৰা দুৰ্ভগীয়া আইতাৰ নিচিনা মানুহৰ পৰাই কচু ঢেকীয়া কিনি খায়? যিহেতু শৰ্মা ডাঙৰীয়া মাৰ্ঘেৰিটাৰ বিধায়ক, তেওঁৰ আমাৰ সমষ্টিলৈ কৰিবলগীয়া বহুতো আছে বুলি মই ভাবোঁ। পৰিৱৰ্তন লাগে বুলি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ'বলৈ হ'ল। আমাৰ ককাইদেউ বাইদেউৰ লগতে সকলো নৱ প্ৰজন্মই ভোট দি আপোনালোকক জয়যুক্ত কৰিছে। কাৰণ নৱ প্ৰজন্মই চৰকাৰৰ পৰা বহুতো আশা কৰে। কিন্তু আমাৰ নৱ প্ৰজন্মৰ আশা পূৰণ নহ'ল। আমাৰ অসমীয়াৰ ওপৰত আপোনালোকে জাপি দিলে এখন ক'লা আইন, জাপি দিলে বিদেশীৰ বোজা, বিফল কৰিলে আমাৰ হিয়াৰ আমঠু NRC। এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ 6ৰ পৰা 7 মাহ আছে। কেন্দ্ৰতো আপোনালোকৰ চৰকাৰ, ৰাজ্যতো আপোনালোকৰ চৰকাৰ। বাতিল কৰক ক'লা আইন, সফল কৰক NRC। আৰু মোৰ মতে বৰ্তমান অসমত নিবনুৱা সমস্যা আটাইতকৈ ডাঙৰ সমস্যা। কাৰণ বানপানী, গৰাখহনীয়া সমস্যা এইবোৰতো পৃথিৱীৰ উন্নত দেশতো আছে। ইয়াৰো স্থায়ী সমাধান লাগে আমাক। আপোনালোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল অসমৰ ৰাইজক, কিন্তু কি হ'ল? যদি নিবনুৱা সমস্যা ডাঙৰ সমস্যা, আমাক আপোনালোকে সংস্থাপন দিব পৰা নাই কিয়? আমাৰ পঢ়া শেষেই হ'ল। আকৌ যদি 2014 চনলৈকে ধৰ্মৰ নামত নাগৰিকত্ব দিয়ে, তেনেহ'লে আমাৰ কি হ'ব? স্কিল ডেভেলপমেণ্ট, কৌশল উন্নতকৰণ, বহুতো আঁচনিৰ নাম শুনিলোঁ। কিন্তু মোৰ লগৰ কোনোবাই কিবা ক্ষেত্ৰত স্বাৱলম্বী হ'ল বুলি নুশুনিলোঁ। আৰু শিবিৰবোৰ মাত্ৰ গাঁও অঞ্চলতে সীমাবদ্ধ কিয়? আমাৰ ইনথেম নগাপথাৰ নিচিনা গাঁৱত ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব পৰা নাযায়নে? ওপৰত উল্লেখ কৰিলোঁ নিৰ্বাচনলৈ 6ৰ পৰা 7 মাহ আছে। কৰোনাৰ কাৰণে নিৰ্বাচন অলপ পিছুৱাবও পাৰে। গতিকে আপোনালোকৰ হাতত সময় এতিয়াও আছে। মই মাত্ৰ 2টা উদাহৰণহে দিম। মহাবীৰ লাচিত বৰফুকনৰ নাম লৈ আপোনালোকে বহুত নিৰ্বাচনী প্ৰচাৰ চলোৱা দৃশ্য মই দেখিবলৈ পাইছোঁ। 1671 চনত আহোম সাম্ৰাজ্যৰ সেনাপতি লাচিত বৰফুকনে এৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰি মোগলক বাধা দিয়াৰ কথা সকলোৱে জানে চাগে। কিন্তু আমাৰ বিচক্ষণ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মাৰ কথা বাৰু বেলেগ। কাৰণ তেওঁৰ কটন কলেজীয়া আনুষ্ঠানিক শিক্ষাত ইতিহাস বিষয়টো তেখেতৰ নাছিল বুলি তেওঁ স্বীকাৰ কৰিছে। আনকি তেওঁ ইতিহাসৰ অধ্যাপককো ইতিহাসৰ শিক্ষাগুৰু বুলি স্বীকাৰ কৰিবলৈ তেওঁ টান। পিছে তেওঁক আজিকালি সভাই সমিতিয়ে আহোমৰ সাজপাৰ আৰু পাগুৰিটো পিন্ধি যোৱা দেখিবলৈ পাওঁ। ঘৰত তেওঁ ইতিহাস আৰু বুৰঞ্জী অধ্যয়ন কৰিলে চাগে অলপ। মই জনাত ইতিহাস অধ্যয়ন নকৰাটো শিক্ষা জীৱনৰ এটা ডাঙৰ ভুল। কাৰণ অতীত নাজানিলে বৰ্তমান আধৰুৱা। তেওঁ জ্যোতিষ শাস্ত্ৰকহে বেছিকৈ অধ্যয়ন কৰিছে যেন লাগে, যিহে ভৱিষ্যৎবাণী দিয়ে। আনটো উদাহৰণ নিজকে বিপ্লৱৰ সন্তান বুলি অভিহিত কৰা আৰু পিছলৈ ফ্ৰান্সত একনায়কত্ববাদ প্ৰতিষ্ঠা কৰি গোটেই ইউৰোপত দপদপনিৰ সৃষ্টি কৰা নেপোলিয়ন বোনাপাৰ্টৰ।
তেওঁৰ জন্ম হৈছিল ভূমধ্য সাগৰৰ কাৰ্চিকা নামে এটা সৰু দ্বীপত 1769 চনৰ 15 আগষ্ট তাৰিখে। তেওঁ ব্ৰিটেইনক বাদ দি ইউৰোপৰ আটাইবোৰ দেশকে পৰাস্ত কৰিছিল। কিন্তু 1815 চনত ৱাটাৰলু যুদ্ধত নেপোলিয়ন পৰাজয় ঘটিল। সেই যুদ্ধলৈ গৈ পোৱা 10 মিনিটমান পলম হোৱাৰ বাবেই তেওঁ পৰাজয় হ'ল বুলি মই জানো। আৰু সেই যুদ্ধত তেওঁ জয় হোৱা হ'লে গোটেই বিশ্বৰ ইতিহাসৰ লগতে অসম আৰু ভাৰতৰ ইতিহাসো সলনি হ'ল হয়। কাৰণ 1815 চনত অসমত আহোম শাসন চলি আছিল আৰু ভাৰতৰো নানান ধৰণৰ বহুতো সাম্ৰাজ্য ভাৰততো ব্ৰিটিছৰ অধীনলৈ যোৱা নাছিল। এতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে সময় কিমান মূল্যৱান। আপোনালোকৰ হাতত 6 পৰা 7 মাহ আছে। অসমৰ কাৰণে কিবা ভাল কৰক, যেনে আইন বাতিল, NRC ৰূপায়ণ, অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে পৰিগণিত কৰা আৰু নিবনুৱা সংস্থাপন দিয়ক। আপোনালোকে ৰাজনীতি কৰিছে যেতিয়া মানৱতাৰ ৰাজনীতি কৰক। সাধাৰণ জনতাৰ দুখ-সুখৰ সমভাগী হওক। অৰ্থ বা টকাৰ নীতি এৰি কিবা নতুন চিন্তা কৰক। তেতিয়াহে নিৰ্বাচনৰ আগতে ঘৰে ঘৰে গৈ ভোট খুজিবলগীয়া নহয়। ৰাইজ দলে বলে ওলাই আহি আপোনালোকক ভোট দিব। তেতিয়া ময়ো জীৱনৰ প্ৰথমটো ভোট আপোনালোককেই দিম। আমাৰ সন্মানীয় বিধায়ক মহোদয় আকৌ এই বুলি নাভাবিব যে নিবনুৱা সংস্থাপনৰ নামত আমাৰ সমষ্টিত চলি থকা কয়লাৰ ক'লা ব্যৱসায় নৱপ্ৰজন্মক আসক্ত কৰিম বুলি তাত কিমান কুকৰ্ম চলি থাকে জনাইহে জানে। মই যেতিয়া মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলোঁ বা মাৰ্ঘেৰিটা মহাবিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ লগৰ ল'ৰা কিমানৰ কয়লা ব্যৱসায় কৰিবলৈ গৈ জীৱন ধ্বংস হ'ল আমি জানো। এজন ল'ৰাৰ জীৱনক লৈ খেল কৰিবলৈ অধিকাৰ আপোনালোকে কাৰ পৰা পালে? আৰু এজন ল'ৰাৰ জীৱনক লৈ খেল কৰাৰ অধিকাৰ কাৰো হাতত নাই। আপোনালোকে জানে চাগে। আপোনালোকে কয় দেখোন আজিৰ নৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত। আৰু এটা কথা কৈ থওঁ, এইবাৰ নিৰ্বাচনৰ আগত যাতে কোনো ৰাজনৈতিক দলৰ নেতাই অসমৰ বিহু মঞ্চবোৰ নিৰ্বাচনী সভালৈ পৰিৱৰ্তন নকৰে। আৰু জনাই থওঁ যে যোৱাবাৰ 16 চনৰ বিধানসভাৰ নিৰ্বাচনত বহুত বিহু মঞ্চ ৰাজনীতিৰ মঞ্চলৈ পৰিণত হৈছিল। এতিয়া 2016 চন নহয়, এইবাৰ সহ্য কৰা নহ'ব। কাৰণ বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া মানুহৰ বুকুৰ আপোন, হিয়াৰ আমঠু অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহুক লৈ ৰাজনীতি এইবাৰ সহ্য কৰা নহ'ব। ধন্যবাদ।